যিশয়া আইজিয়া চেপ্টাৰ 9, 6, 7 যদি আমি চাওঁ, আপোনালোকে যিসকলে অনলাইন আছে আপোনালোকে শুনিব ঈশ্বৰৰ বাক্য। যিসকলে বাইবেল পঢ়িব জানে তেওঁলোকে বাইবেল খুলি ল'ব পাৰে, নতুবা নোট কৰি ৰাখিব। আপোনালোকৰ কাৰণে এই বাক্যই বহুত সহায় কৰিব। আইজিয়া চেপ্টাৰ 9 verses 6 and 7 যদি আমি চাওঁ, আমালৈ এটা পুত্ৰ জন্ম হল বুলি কৈছে। আমি অলপ আগতে যে স্ক্ৰিপচাৰ পৰ্চন পঢ়ি দিলে আমাৰ ব্ৰাদাৰ আৰু চিষ্টাৰে, সেইটো আমি তেতিয়া তাতে আমি দেখিলো। আৰু ইয়াতে আমাক সেই স্ক্ৰিপচাৰ পৰ্চনটোৱে, আমি যিটো স্ক্ৰিপচাৰ পৰ্চন আমি অথনি আপোনালোকৰ কাৰণে পঢ়িলে, সেই বস্তুটোৱে আমি ৰিপিট কৰিম ইয়াতে। For to us a child is born, আমালৈ এজন পুত্ৰ জন্ম হল। অসমীয়া বাইবেলত কৈছে এটা ল'ৰা জন্ম হৈছে। আচৰিত, ল'ৰা সকলোৰে জন্ম হয় না। চব এই পৃথিৱীত যেতিয়া হাজবেণ্ড ৱাইফ থাকে বা এই পৃথিৱীত যেতিয়া বিয়া কৰে, ল'ৰা বা ছোৱালী জন্ম হবই, তাৰ বাহিৰে একো নাই। হলে ল'ৰা জন্ম হব, নহলে ছোৱালী জন্ম হব। কিন্তু ইয়াতে যি ল'ৰা বা ছোৱালীৰ জন্মৰ বিষয়ে কৈ আছে, এয়া কোনো হাজবেণ্ড ৱাইফ একেলগ হৈ পিনে বিয়া কৰাই হোৱা ল'ৰা জন্ম নহয়। যীশুখ্ৰীষ্টৰ বিষয়ে কৈ আছে। আপোনালোকে গম পাইছে, খ্ৰীষ্টমাছ বুলি কলে যীশুখ্ৰীষ্টৰ বিষয়ে কোৱা হয়। ইয়াতে যীশুখ্ৰীষ্টৰ বিষয়ে যেতিয়া কৈছে, ইয়াত যীশুখ্ৰীষ্ট হাজবেণ্ড ৱাইফৰ যিজন একেলগে বিয়া কৰা, মৰিয়ম আৰু যোচেফ বিয়া কৰাৰ পিছত যে এই জন্ম হৈছে এনেকুৱা নহয়। মৰিয়ম কুমাৰী ছোৱালী আছিলে। 14 to 16 ইয়াৰ্ছৰ ভিতৰত যি কুমাৰী ছোৱালী, ভাৰ্জিন বুলি অসমীয়া ইংলিছ বাইবেলত লিখা আছে, অসমীয়া বাইবেলত কুমাৰী বুলি লিখা আছে। আৰু এই কুমাৰী ছোৱালীৰ গৰ্ভৰ পৰা তেওঁ জন্ম হৈছিলে। এইকাৰণে অলপ ইয়াতে চিন্তা কৰিব লগা বা ভাৱনা কৰিব লগা কথা আছে। এনেই এজ ইউজুৱেল যেনেকে ল'ৰা ছোৱালী জন্ম হয়, এইটো বেলেগ কথা। হাজবেণ্ড ৱাইফ হব, তেওঁলোকৰ পৰা ল'ৰা ছোৱালী জন্ম হব, এইটো সাধাৰণ কথা, পৃথিৱীত চবৰে এনেকুৱা হয়। কিন্তু ইয়াতে হাজবেণ্ড নাই, খালি বিয়া কৰিব বুলি ঠিক ঠাক কৰা হৈছে। কিন্তু ছোৱালী ভাৰ্জিন আছে। আৰু এই কথাটো ঈশ্বৰে আগতে প্ৰফেচি মানে ভাৱবাণী যোগেদি কৈ দিছিলে। প্ৰফেচি যোগেদি ঈশ্বৰে কৈছিলে। আপোনালোকে যদি আইজিয়া চেপ্টাৰ 7 verse 14 to চাই, আইজিয়া 7:14, Therefore the Lord himself will give you a sign. ঈশ্বৰে তোমালোকক এটা চাইন দিব, চিন দিব, এটা ঘটনা দেখাব তোমালোকৰ মাজত। ঈশ্বৰ যে আছে, ঈশ্বৰ যে এইটো কাম কৰি আছে, তেওঁ যে সঁচা ঈশ্বৰ হয় তাক জনাব কাৰণে এটা চাইন দিব। চাইন, চিহ্ন অসমীয়া বাইবেলত লিখা আছে। The virgin will be with child. ছোৱালীজনী, কুমাৰী ছোৱালী লগত এটা ল'ৰা থাকিব। That's the important thing. The important thing is that a virgin will give birth a child. এজন এগৰাকী কুমাৰী ছোৱালী এজন ল'ৰা জন্ম দিব। And will give birth to a son and will call him Emmanuel. তেওঁৰ নাম ইমানুৱেল ৰখা হ'ব। ইমানুৱেল মানে হৈছে ঈশ্বৰ আমাৰ লগত। আমাৰ লগত ইমানুৱেল অৰ্থাৎ ঈশ্বৰ থাকিব। যীশুখ্ৰীষ্টৰ আন এটা নাম ইমানুৱেল, জিজাছ ক্ৰাইষ্ট। আৰু তেওঁৰ নামটো ইমানুৱেল। আকৌ হিব্ৰুত তেওঁৰ নামটো যহোশুৱা। বেলেগ বেলেগ জেগাত তেওঁৰ নামটো প্ৰকাশ কৰা হৈছে। আমি জিজাছ ক্ৰাইষ্ট বা যীশুখ্ৰীষ্ট বুলি গোটেই বিশ্বৰ মানুহে জানে। যেনেকে আমি যীশু কওঁ, হিন্দীত য়েশু কয়, য়েশুৱা কয়, ইয়াহুৱে কয়, বেলেগ বেলেগ নামত তেওঁক জনোৱা হয়। গতিকে আমালৈ এটা ল'ৰা জন্ম হব। আৰু সেই ল'ৰাজনৰ কি হব? And the government will be on his shoulder. তেখেতৰ কান্ধত শাসনৰ ভাৰ থাকিব, শাসন কৰিব। শাসন মানে আমাৰ ওপৰত ৰাজ কৰিব, শাসন থাকিব। যেনেকে আৰ্মি বিলাকৰ শোল্ডাৰৰ ওপৰত কি থাকে? মেডেল। আৰু ইয়াতে তেওঁলোকৰ কিছুমান কি ডেজিগনেশ্যনত আছে, তাৰ এটা কিছুমানৰ অশোক চক্ৰ থাকে, কিছুমানৰ তৰোৱাল থাকে, কিছুমানৰ ষ্টাৰ থাকে। তাৰ পৰা গম পোৱা যায় তেওঁ আৰ্মি কি হয়, চিফ হয় না, তেওঁ লেফটেনেণ্ট হয় না, তেওঁ কৰ্ণেল হয় না, তেওঁ কমাণ্ডাৰ হয়। আমি তেখেতসকলৰ এই ৰেংকৰ পৰা গম পাওঁ। যীশুখ্ৰীষ্টৰ ওপৰতো এটা ৱৰ্ল্ড, গোটেই পৃথিৱীখন শাসন কৰিবৰ কাৰণে এটা পাৱাৰ দিয়া যায়। এইটো পাৱাৰটো কেনেকে আছে? মৰমৰ পৰা শাসন কৰিব। কাজিয়া কৰি, মাৰপিট কৰি, কাৰোবাক ডমিনেট কৰি, কাৰোবাক কাৰ্চ কৰি শাসন কৰা এনেকুৱা নহয়। সেইকাৰণে আজি ইয়াতে যিমান ভাই ভনীসকল অনলাইন আছে, যিসকল আমাৰ ইয়াতে উপস্থিত আছো, আমি আনন্দ কৰিব লাগে, আমি বেছি খুচি মনাব লাগে। কি কাৰণে? যে আমাক যিজন ঈশ্বৰে শাসন কৰিছে, the God who is governing us is a loving God. He takes care of us, He loves us, and He is governing us with care and with love and compassion.
বহুত দয়াৰে মৰমেৰে বহুত ভাল পায় তেওঁ আমাক শাসন কৰে আৰু সেই কাৰণে আমাক কাৰ্জ কৰিবলৈ নহয়, পাপ কৰিলে মাৰি দিম বুলি নহয়, ভুল ৰাস্তাত গলে পানিচমেন্ট দিম বুলি নহয়, তেওঁ আমাক মৰম কৰিবৰ কাৰণে। আৰু সেইটোৱে আছে ল'ৰাজনৰ ওপৰত থকা আটাইতকৈ ডাঙৰ কথা। আকৌ লিখা আছে আগলৈ, and he will be called wonderful counselor, এটা আচৰিত কাউন্সেলিং দিব, আপোনাক বুজাই দিব, কাউন্সেল। হাজবেণ্ড ৱাইফৰ মাজত যেতিয়া কাজিয়া হয়, ইন জেনেৰেলি আমাৰ গাঁৱত বা আমাৰ যেতিয়া ঘৰত বা আমাৰ যেতিয়া নগৰতো হাজবেণ্ড ৱাইফৰ মাজত যেতিয়া কাজিয়া হয় বা ল'ৰা ছোৱালীৰ মাজত যেতিয়া কাজিয়া হয় বা যেতিয়া পৰিয়ালত কাজিয়া হয়, কিছুমান মানুহ থাকে কি বুজাই নিদিয়ে, ভাঙি যাব কাৰণে দিয়ে, ভাঙি যায়। কিছুমানে হাজবেণ্ডৰ ফালত আহে, কিছুমানে ৱাইফৰ ফালত আহে আৰু বস্তুটো বঢ়াই দিয়ে। কিন্তু ইয়াতে ৱাণ্ডাৰফুল কাউন্সেলৰ আমাক কাউন্সেলিং দিয়ে, পাপৰ পৰা বাচি থাকিবা দেই, এইটো কাম কৰিলে তোমালোকৰ কাৰণে হলে স্বৰ্গৰ দৰ্জাটো বন্ধ হৈ যাব, এনেকে ভুল কৰিলে তোমালোকে ব্লেছিং নাপাবা, এনেকে পাপ কৰিলে তোমালোকৰ ৰাস্তা বন্ধ হৈ যাব, এনেকে ভুলত থাকিলে বেমাৰ ভাল নহব, তোমাৰ ঘৰত শান্তি নাহিব। সেইটো কাউন্সেলিং দিয়াটো ভাল কাউন্সেলিং। আমি কাউন্সেলিংটো ক'ৰ পৰা পাওঁ? ঈশ্বৰৰ বাক্যৰ পৰা। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্যই আমাক কি দিয়ে? কাউন্সেলিং দিয়ে, বুজাই দিয়ে। সেইকাৰণে বাইবেলত লিখা আছে ঈশ্বৰৰ বাক্যটো আমি কেনেকে ব্যৱহাৰ কৰিব পাৰো? মানুহক ৰিবিউকিং বুলি কৈছে, গালি দিবৰ কাৰণে। কিন্তু আমি মুখেৰে যেতিয়া গালি দিওঁ মানুহে খং উঠে, কেলে মোক গালি পাইছ? ঈশ্বৰৰ বাক্যই কেনেকে গালি দিয়ে? বুজাই দিয়ে, আপোনাৰ ভুলটো দেখুৱাই দিয়ে, পাপটো কি হয় আপোনাক দেখুৱাই নিদিলে আপুনি গম নাপাব এইটো মোৰ পাপ হয়। আজি এজন ভাইয়ে ফোন কৰিছে, তেওঁৰ বেমাৰ আছে, তেওঁ কৈছে মোক দেখাই দিয়ক মই কি পাপ কৰিলো যে মই বেমাৰ ভুগি আছো। মই কলো মই কেনেকে পাপ আপোনাক দেখাই দিব পাৰিম? ঈশ্বৰে আপোনাৰ পাপটো দেখাই দিব। ঈশ্বৰ আছে পাপ দেখাই দিবৰ কাৰণে। তেওঁৰ লগত কনফেছ কৰক, তেওঁক স্বীকাৰ কৰক, তেওঁ আপোনাক দেখুৱাই দিব আৰু আপুনি বাইবেলখন পঢ়িব। কিয়নো বাইবেলত লিখা আছে আমাৰ পাপটো কি আমি কেনেকে জানিম? যেতিয়া বাইবেলখন পঢ়িম তেতিয়া আমি গম পাম পাপ কি হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। তাৰপিছত লিখা আছে মাইটি গড, পৰাক্ৰমেশ্বৰ। পৰাক্ৰমেশ্বৰ আচৰিত কাম কৰে, মিৰাকল কৰে। তেওঁৰ আগত যেতিয়া বতাহ পঠাই দিয়ে, আমি যেতিয়া আপোনালোকে জানে যেতিয়া ৰাতি হয়, ইভিনিঙৰ পৰা ৰাতিলৈকে সাগৰ অচেন কিনাৰত মানুহ থাকিব নিদিয়ে। কেলে? দিনত মানুহ বহুত দূৰলৈকে যায়, একদম সাগৰৰ বহুত একদম বহুখিনি যিমান দূৰ যাব পাৰে সিমানটোলৈকে মানুহ যায়, কিন্তু ৰাতি মানুহক যাবলৈ নিদিয়ে। কি কাৰণে? কিয়নো হাই টাইড আৰু ল' টাইড, ওখ ঢৌ আহে আৰু চাপৰ ঢৌ আহে, যিটো কয় ল' টাইড ঢৌ। ৰাতি কি হয়? ঢৌটো বাঢ়ি আহে আৰু দিনত আপুনি য'ত দেখিব তাৰ পৰা বহুত পাৰলৈকে ঢৌ আহে। কিন্তু ঈশ্বৰে সেই সাগৰক হুকুম দি থৈছে, অৰ্ডাৰ দি থৈছে, ডু নট ক্ৰছ ইয়ৰ লিমিট। সেইকাৰণে সাগৰৰ ওচৰত থকা গাঁও বিলাকত নুডুবে। কেতিয়াবা মন কৰিছেনে? সাগৰৰ পাৰত কিমান গাঁও থাকে, বস্তি থাকে, কিন্তু সাগৰৰ পানীৰ পৰা, নদী পানীৰ পৰা নুডুবে। কেলে? নদী নহয়, সাগৰৰ কথা কৈছো, নুডুবে, নাহে। ঈশ্বৰে হুকুম দি থৈছে। আজি আমি এতিয়া ৰাতিপুৱা হব, আমি বিশ্বাস কৰো, আমি কৰিব নোৱাৰো। ৰাতিপুৱা নহলে আমি কোনো উপায়েৰে, কোনো চায়েন্সে, কোনো টেকনলজিয়ে কালি সূৰ্যটো ওলাব পাৰিব? নোৱাৰে। পৃথিৱীত এনেকুৱা কোনো মানুহৰ শক্তি নাই, টেকনলজি নাই, চায়েন্স নাই, কালি যদি বেলিটো নোলায় আমি বেলিটো ওলাব দিবৰ কাৰণে নোৱাৰো। ঈশ্বৰে সময়টো নিৰ্ধাৰণ কৰি ৰাখিছে, য়েছ কালি ৰাতিপুৱা হব। গতিকে এতিয়া ঠাণ্ডা ছিজন, আমিতো ঠাণ্ডা অনুভৱ কৰাই নাই, এতিয়াও আমি গৰম কাপোৰ পিন্ধিব পৰাই নাই, এতিয়াও ফেন চলাই বহি আছো গুৱাহাটীত বা বহু জেগাবিলাকত। এইটো আমাৰ নিজৰ ভুলৰ কাৰণে। কিন্তু ঠাণ্ডা গৰম দিন ৰাতি বছৰ কোনে বনায়? ঈশ্বৰে বনায়। মাইটি গড, তেওঁৰ বাহিৰে কোনেও নোৱাৰে। সেইকাৰণে তেওঁৰ নামটো মাইটি গড, এভাৰলাষ্টিং ফাদাৰ, সদায় থকা বাবা। আজি আমাৰ পিতৃ আছিলে, ঢুকাই গল, মা আছিলে, ঢুকাই গল। চবৰে মাক দেউতাক ঢুকাই যায়, নাথাকে, সদায় নাথাকে, মেমৰি সোঁৱৰণি থাকে। কিন্তু বাইবেলত কৈছে তেওঁ সদায় থকা ঈশ্বৰ, সদায় থকা পিতা, আমি যাক বাবা বুলি মাতিব পাৰো। চাইনাত এটা জেগা আছে, চাইনাত এটুকুৰা জেগা আছে, যেতিয়া মানুহ জীয়াই থাকে দেউতাকে যেনেকুৱা ঘৰটো বনাই দিয়ে, দেউতাক ঢুকাই যোৱাৰ পিছত তেওঁলোকে
ঠিক তেনেকুৱা এটা ৰেপ্লিকা, যেনেকৈ ঘৰটো দুমহলীয়া আছিলে তেনেকুৱা এটা ৰেপ্লিকা দেউতাকৰ কবৰত বনাই দিয়ে। আৰু যেতিয়া দুখ পায় ল'ৰাজনে, ডাঙৰ ল'ৰা হওক সৰু ল'ৰা হওক, কিবা প্ৰব্লেম আহে, দেউতাকৰ সেই কবৰটোত যায় আৰু গৈ বুকু বুকু পিটি তেওঁ কান্দে, বাবা আপুনি থকা হলে এইটো প্ৰব্লেমক আপুনি চল্ভ কৰিবলৈ মোক সুবিধা কৰিলেহেঁতেন। কিন্তু বাবাই নাই, দেউতা নাই, জীয়াই থকা নাই, ঢুকাই গল। আজি আপোনাৰ প্ৰব্লেমত আপুনি কাৰ ওচৰত যায়? আপোনাৰ প্ৰব্লেমত আপুনি কাৰ পৰা কাউন্সেলিং লয়? আপোনাৰ দুখত আপুনি কাৰ ওচৰত আহে? সেইকাৰণে এজনে আছে, তেওঁ হৈছে আপোনাৰ আৰু আমাৰ সকলোৰে ঈশ্বৰ। সেইকাৰণে তেওঁৰ নাম হৈছে এভাৰলাষ্টিং ফাদাৰ, প্ৰিন্স অফ পিচ, শান্তিৰাজ। অশান্তি, নিমিলা, বেয়া হৈ যোৱা, কাজিয়া হোৱাটো, বেমাৰ হৈ যোৱাটো, টকা পইচা অভাৱ হোৱাটো, সকলো শান্তিবিলাকৰ শান্তি দেউতা এজনে আছে, তেওঁ হৈছে প্ৰভু যীশু খ্ৰীষ্ট। আমেন, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে তেওঁ হৈছে প্ৰিন্স অফ পিচ। বাইবেলত আৰু এটা কথা লিখা আছে, যদি আপোনালোকে মালাচি চেপ্টাৰ 1 টো যদি পঢ়ে, মালাচি চেপ্টাৰ 4 টো যদি পঢ়ে, মলাখি বুলি অসমীয়াত লিখা আছে, মালাচি চেপ্টাৰ 4 যদি আপোনালোকে চাই, তাতে আপোনালোকে দেখিব এটা ৱৰ্ড তাতে লিখা আছে, ভাৰ্চ 2 ত আছে, but for you forever my name the son of righteousness, ধাৰ্মিকতাৰ সূৰ্য। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰ হৈছে ধাৰ্মিকতাৰ সূৰ্য, the son of righteousness, ধাৰ্মিকতাৰ সূৰ্য, ধাৰ্মিকতাৰ পোহৰ দিওঁতা, ধাৰ্মিকতা উদয় কৰোতা হৈছে ঈশ্বৰ, God himself. This evening I want to share about the God who is the son of our righteousness. He wants to make you righteous. You will become a righteous person if you follow him, if you love him in his sight. You will become a righteous person. আপুনি ঈশ্বৰৰ দৃষ্টিত এজন ভাল ধাৰ্মিক মানুহ হ'ব পাৰে। কি কাৰণে? তেওঁ নিজে ধাৰ্মিক, আৰু যিজনে তেওঁক বিশ্বাস কৰে, যিজনে তেওঁৰ আগত ক্ষমা খোজে, যিজনে তেওঁক প্ৰাৰ্থনা কৰে, তেওঁক ঈশ্বৰে এজন ভাল ধাৰ্মিক ব্যক্তি হ'বলৈ দিয়ে। পৃথিৱীৰ মানুহৰ চকুত নহয়, পৃথিৱীৰ মানুহৰ আগত আপুনি হে একেই, কিন্তু আপোনাৰ স্বভাৱ, আপোনাৰ ব্যৱহাৰ, আপোনাৰ সকলোবিলাক ঈশ্বৰে পৰিৱৰ্তন কৰে, সলনি কৰে। তেওঁ ধাৰ্মিক, সেইকাৰণে ধাৰ্মিকে আপোনাৰ সকলো স্বভাৱটো সলনি কৰে। যেতিয়া পানী এগিলাচ আমি লওঁ আৰু তাত আমি যেতিয়া 1 চামুচ নিমখ বা 1 চামুচ চেনি আমি মিহলাও, কি হয়? নিমখ বা চেনিয়ে ডমিনেট কৰে। 1 গিলাচ পানী নিমখ বা চেনিয়ে ডমিনেট কৰে, তাক নিমখীয়া কৰি দিয়ে বা মিঠা কৰি দিয়ে। ঈশ্বৰে আপোনাৰ ঈশ্বৰৰ লগত যেতিয়া আপুনি ঈশ্বৰ টাচত আহিব, তেওঁৰ নেচাৰটো, তেওঁৰ চৰিত্ৰটো আপোনাৰ জীৱনত তেনেকৈ কাম কৰিব, প্ৰভাৱ পেলাব, ইম্পেক্ট, নট ডমিনেট, একচুৱেলি ইম্পেক্ট। ঈশ্বৰে আপোনাক কি কৰিব? নিজৰ স্বভাৱটো আপোনাক দান কৰিব, আৰু আপুনি এজন ভাল ব্যক্তি হৈ উঠিব পাৰিব। সেইকাৰণে জিজাছ খ্ৰীষ্টৰ বিষয়ে কোৱা আছে যে তেওঁ শান্তিৰাজ হিচাপে থাকিব, তেওঁ আপোনাক সদায় থকা ঈশ্বৰ, আৰু তেওঁ আমাৰ পিতৃ হয়। সেইকাৰণে তেওঁৰ নামটো হৈছে দ্য ছান, ৰাইজিং অফ দ্য ছান অফ ৰাইজিয়াছনেছ, ধাৰ্মিকতাৰ সূৰ্য। আমি আৰু অলপ আগুৱাই যাম। Why did Jesus Christ come to this world? Why did he come? তেওঁ কিয় আহিলে? যীশু খ্ৰীষ্ট কিয় আহিলে? Why did Christ come to this world? কিয় আহিলে? আমি তাক যদি চাওঁ, দুটা বাক্য আমি চাম তাৰ কাৰণে। 1 Timothy chapter 1 verses 15 to 17 যদি আমি পঢ়ো, 1 Timothy chapter 1 15 to 17, ইয়াত স্পষ্ট ৰূপে এটা কথা লিখা আছে, আপোনালোকে ভালকে চাব। 1 Timothy 1 অধ্যায় 15 পদৰ পৰা। Here is a trustworthy saying that deserves full acceptance. Christ Jesus came into the world to save sinners. যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ এই কাৰণে আহিছিলে, পাপীবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে। যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ এই কাৰণে আহিছিলে যেন তেওঁ পাপীবিলাকক উদ্ধাৰ কৰিব পাৰে। যেতিয়া আমি বাইবেলত পঢ়ো, আপোনালোকে বহুতেই পঢ়িছে, জানেও যে টেক্স কালেক্টৰ বিলাক আছিলে, টেক্স কালেক্টৰ। আৰু সেইখিনি সময়ত টেক্স কালেক্টৰ বিলাকক মানুহবিলাকে পাপী বুলি ঘিণ কৰিছিলে। কি কাৰণে?
যিমান টেক্স ল'ব লাগে বজাৰত থকা দোকানৰ পৰা তাতকে বেছি তেওঁলোকে কাঢ়ি লয় তাতকে বেছি আৰু সেইকাৰণে টেক্স কালেক্টৰ বুলি ক'লে ভয় কৰে আৰু টেক্স কালেক্টৰ বিলাক কোন হয় ৰোমান গভৰ্ণমেণ্টৰ মানুহ আৰু সেইকাৰণে মানুহে তেওঁলোকে বেয়া পায় ঘিণ কৰে পাপী বুলি কয় তেনেকুৱা এজন পাপী আছিলে মেথিউ যাৰ নাম মথি বুলি অসমত লিখা আছে মানুহবিলাকে পাপী বুলি কয় কিন্তু যীশুখ্ৰীষ্টই তেওঁক মাতিলে মথি টেক্স বুথত বহি আছিলে মথি ফলো মি মোৰ লগত আহা তেনেকুৱা এজন আছিলে কোন জেকেয়াছ যিজনে যীশুখ্ৰীষ্টক চাপৰ আছিলে চুটি চাপৰ যীশুখ্ৰীষ্টক চাবৰ কাৰণে বিচাৰিছিলে আৰু চাব নোৱাৰি গছৰ ওপৰত উঠি যীশুক চাইছিলে আৰু জকেয়াছ এজন পাপী আছিলে ক'লে মই আজি তোমাৰ ঘৰত আলহী হ'ম ভাই ভনীসকল আপোনাৰ ঘৰত ঈশ্বৰ থাকিবৰ কাৰণে বিচাৰে আপোনাৰ জীৱনত যীশু থাকিবৰ কাৰণে বিচাৰে আজি আপুনি তেওঁক জাগা দিয়েনে আপোনাৰ হৃদয়ত আপুনি তেওঁক কয়নে যে প্ৰভু তুমি মোৰ জীৱনলৈ আহা আপুনি তেওঁৰ কাৰণে আপোনাৰ হৃদয়খন মুকলি কৰেনে আজি আপোনাক সময় দি আছে যেন আপুনি ঈশ্বৰক এবাৰ সময় দি তেওঁক আপোনাৰ জীৱনত মাতিব পাৰে আপোনাৰ সময়টোতে তেওঁক দিব পাৰে দ্বিতীয় পদটো আপোনালোকে চাব পাৰে 1 John chapter 3 verses beginning from 4 যদি আপোনালোকে চাই তাত যদি আপোনালোকে তাত পাব যীশুখ্ৰীষ্ট কিয় লিখা আছে তাত আমি চাওঁ 1 John chapter 3 verses 4 to 10 কিন্তু মই স্পষ্ট ৰূপে এটা পাৰ্টিকুলাৰ পদটো পঢ়িম তাত লিখা আছে yes 8 পদটো যদি চাই 1 John chapter 3 verse 8 আপোনালোকে পঢ়িলে 4 পদৰ পৰা 10 পদলৈকে পঢ়িব 8 পদটো লিখিছে he who does what is simple is of the devil because the devil has been sinning from the beginning the reason the Son of God appeared was to destroy the devil's work যীশু খ্ৰীষ্ট এই কাৰণে পৃথিৱীত আহিছিলে যাতে তেওঁ শয়তানৰ কামবিলাক নষ্ট কৰিব পাৰে so that he can destroy the devil's work মানুহে মানুহৰ চকু কাঢ়ি অনা মানুহে মানুহৰ জিভা কাটি দিয়া মানুহে মানুহৰ হাত কাটি দিয়া মানুহে মানুহক হত্যা কৰা অলপ টকাৰ কাৰণে মানুহক মাৰপিট কৰা নাচাই পিনে মানুহক অন্যায় কৰা চাই পিনে মানুহক অন্যায় কৰা হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া লাগা একদম এনেকৈ শত্ৰুৰ দৰে ব্যৱহাৰ কৰা সেইবিলাক কি হয় শত্ৰু বা শয়তানৰ কাম ডেভিলছ ৱৰ্ক বুলি লিখা আছে কিন্তু যেতিয়া আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰিব চাব ডেভিলৰ নেচাৰ বিলাক আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব শয়তানৰ যিবিলাক স্বভাৱ মানুহৰ গাত থাকে খং উঠি যোৱা শৰ্ট টেম্পাৰ হিংসা কৰা লোভ কৰা লালচ কৰা ব্যভিচাৰ কৰা বেয়া কাৰ্য কৰা যি নেচাৰ বিলাক ডেভিলছ ৱৰ্ক বিলাক আমাৰ অৰ্গেন বিলাকত কাম কৰে যীশুখ্ৰীষ্টৰ যোগেদি আমি এনেকুৱা বেয়া অভ্যাস বিলাকৰ পৰা মুক্ত হ'ব পাৰো so আমি ৰিজাল্টটো কি পালো that we have to trust in Christ Jesus rather than to trust in the devil's work or the devil. শয়তানক বিশ্বাস কৰাতকৈ শয়তানৰ কাম কৰাতকৈ আমি যীশুখ্ৰীষ্টক যদি বিশ্বাস কৰো তেতিয়াহ'লে তেওঁ আমাক শয়তানৰ সকলো কাৰ্যৰ পৰা আমাক মুক্তি দিয়ে এজনী ভনীয়ে আমাক সুধিছে হোৱাটছআপ নাম্বাৰটো দিব নেকি অনলাইনত আছে ভনী আমাৰ হোৱাটছআপ নম্বৰ হৈছে 9435116872 আন এটা হোৱাটছএপ নাম্বাৰ হৈছে 9435552454 আপোনালোকে শিক্ষা আমাৰ এনেধৰণে বহু ধৰণৰ শিক্ষা ইউটিউবত দিয়া আছে আপলোড কৰা আছে আমাৰ ইউটিউব চেনেল হৈছে এমেজিং গ্ৰেছ অনলাইন আপোনালোকে তাত সাবস্ক্ৰাইব কৰিব আৰু আমাৰ এই ফেচবুক পেজ পাষ্টৰ সৌৰভ মহন্ত ইয়াক আপোনালোকে লাইক কৰিলে নটিফিকেশন পাব আমি শুকুৰবাৰ বা দেওবাৰ বা আন সময়ত যেতিয়া অনলাইনত আহো নটিফিকেশন পাব এই নটিফিকেশন আপোনালোকে ক্লিক কৰিলে আমাৰ প্ৰগ্ৰামবিলাক চাব পাৰিব আপোনালোকে অনুগ্ৰহ কৰি হোৱাটছআপত আপোনালোকে ৰিকুৱেষ্ট পঠাই দিব টাইপ কৰি পঠাব যদি টাইপ কৰিব কাৰণে অসুবিধা হয় তেনেহলে আপোনালোকে তাতে থকা যেটো মাইক্ৰোফোন যেটো সিম্বল আছে তাক ক্লিক কৰি ভয়েস মেসেজ আমালৈ পঠিয়াব আমি ভয়েস মেসেজ শুনি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম বহুতে ফোন কৰি আছে আমি ফোন এটেন্ড কৰিব নোৱাৰো আমি কোন সময়ত ব্যস্ত থাকো আপোনালোকে নাজানে ক'ত থাকো আমিও নিজে আমাৰ সময় আমি দিব নোৱাৰো গতিকে ইটস বেটাৰ to send us your voice message or just WhatsApp us. Thank you.
শেষ কৰিবৰ কাৰণে গৈ আছো নাও ফাইনেলি যীশু খ্ৰীষ্ট কেনেকৈ পৃথিৱীলৈ আহিলে তেওঁ কোন হয় আমি গম পাইছো যে তেওঁ ঈশ্বৰৰ লগত আছিলে তেওঁ কেনেকৈ পৃথিৱীলৈ আহিলে আমি তাক পঢ়ি তাৰপিছত আমি প্ৰাৰ্থনালৈ যাম চাব ফিলিপিয়ান চেপ্টাৰ 2 যদি আমি পঢ়ো তাত আমাৰ কাৰণে সুন্দৰ বচন দিয়া আছে ফিলিপিয়ান চেপ্টাৰ 2 ভাৰ্চেছ 5 ৰ পৰা যদি আমি পঢ়ি যাওঁ 11 লৈকে Jesus Christ humbled himself. In 5, your attitude should be the same as that of Christ Jesus. Your attitude should be the same as that of Christ Jesus. You see, with the people, we have lots of attitude, no? আমি বহুত অহংকাৰ কৰো বহুত আমাৰ attitude থাকে কিন্তু অলপ দেৰি কাৰণে যদি আমি নিজৰ ইগো নিজৰ attitude নিজৰ সকলোবিলাক এৰি যদি ভাৱনা কৰো যে একো অনা নাই আৰু একো লৈ যাব নোৱাৰো ইমানখিনি আমাৰ কথা আছে একো লৈ অনা নাই কোনোবাই কৈছিলে এদিনাখন আমি কি কৰি আমি হাত খুলি আহিলো ন হাত খুলি আহিলো আৰু হাত বন্ধ কৰি যাম মৃত্যু সময়ত নে হাত বন্ধ কৰি আহিলো হাত খুলি যাম কোনোবাই শিকাইছিলে বা কৈছিলে পাহৰি গলো তো আমাৰ মৃত্যু জন্ম আমি একো লৈ অহা নাই আৰু আমি আমাৰ যেতিয়া মৃত্যু হ'ব আমি একো লৈ যাব নোৱাৰো কিন্তু আমি এটা কথাই ভাবিব লাগিব যে ঈশ্বৰে আমাক পঠাইছে এই পৃথিৱীত আৰু উদ্দেশ্য আছে সেই উদ্দেশ্যটো কি টু নো হিম ৰিমেম্বাৰ এইটো সদায় মই আপোনালোকক কৈ থাকো যে আফটাৰ ডেথ it is impossible if we regret if we do anything whatever we can do after death no it is impossible you will not able to enter in the kingdom of God after death but as we are living in this world if we trust in him if we confess our sins if we love him if we work according to what according to his will and live in this world according to his word then we will be forgiven Jesus Christ will forgive us and then with his forgiveness after that it is assured that we will enter in the kingdom of God kele beya kaam kori beya rastat goi beya kajjo kori কোনো মানুহে পবিত্ৰ স্বৰ্গত যাব নোৱাৰে আমেন প্ৰেজ দ্য লৰ্ড কোনো মানুহ যিমান বেয়া নেচাৰ থকা যিমান বেয়া কাম কৰা মানুহ এজনে আমি পবিত্ৰ স্বৰ্গত যাবৰ কাৰণে এই পৃথিৱীতে ভাল হৈ আমি সফা হৈ ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক হৈ তাৰ পিছতে আমি স্বৰ্গত যাব পাৰিম কেলে স্বৰ্গ পবিত্ৰ হয় সেইটো সব হলি প্লেছত সোমাবৰ কাৰণে আমি ইয়াতে জানিব লাগিব আমি গম পাব লাগিব যদি আমি নাজানো এনেহলে পবিত্ৰ স্বৰ্গত আমি হ'ব নোৱাৰো জিজাছ ক্ৰাইষ্ট কি হ'ল তেওঁ ঈশ্বৰৰ লগত আছিলে ভাৰ্স 6 যদি আপোনালোকে পঢ়ে who being is in very nature God did not consider equality with God something to be grasped তেওঁ ঈশ্বৰৰ লগত আছিলে কিন্তু তেওঁ সৰু কৰি পৃথিৱীলৈ পঠাই দিয়া গ'ল অৰ্ডাৰ দিয়া গ'ল ঈশ্বৰে পঠাই দিলে তুমি যোৱা পৃথিৱীলৈ আপোনালোকে পঢ়ি গ'লে গম পাব ফিলিপিয়ান চেপ্টাৰ 2 ভাৰ্চেছ 5 to 11 but made himself nothing taking the very nature of a servant নিজকে একদম শূন্য কৰিলে আৰু দাসৰ ৰূপ ধাৰণ কৰিলে কৈছে একদম চাকৰ মানে এটা সৰু আজিকালি দৰে মাৰ্সিডিজ লৈ অহা চাকৰৰ কথা মই কোৱা নাই আজিকালি দৰে একদম গাড়ী লৈ অহা চাকৰৰ কথা বাইক লৈ অহা চাকৰ বা চাৰ্ভেন্টৰ কথা মই কোৱা নাই আটাইতকৈ দুখীয়া যাৰ একোৱে নাই জীয়াই থাকিবৰ কাৰণে তেনেকুৱা এজন মানুহৰ দৰে হ'ল নিজকে ইমানে সৰু কৰিলে মানুহৰ নিচিনা হ'ল being made in human likeness মানুহৰ দৰে হ'ল and being found in appearance as a man he humbled himself মানুহৰ নিচিনা হ'বলৈ দিলে নিজকে ইমান নম্ৰ কৰিলে and became obedient to death মৃত্যুলৈকে কোনোবাই যদি আমাক কয় ইভেন আমি কেতিয়াবা আজিকালি তো ইউটিউবত আমি গম পাওঁ ফাঁসি দিবলৈ থকা মানুহজনৰ অৱস্থা কেনেকুৱা হয় আগতে আমি নাজানিছিলো এবিলাক ডাৰ্ক সিক্ৰেট আছিলে কিন্তু আজিকালি ওপেন হৈ গ'ল এজন ফাঁসি দিবলৈ থকা মানুহৰ কেনেকুৱা অৱস্থা হয় আমি ইউটিউবত সাৰ্চ কৰিলে গম পাওঁ দেখিবলৈ পাওঁ যে কেনেকুৱা মেণ্টেল তেওঁৰ স্থিতি থাকে কেনেকুৱা চিঞৰ বাখৰ কৰে কেলে কালি আজি বা মোক ফাঁসি দিব আজি তাৰ অৱস্থাটো কেনেকুৱা হয় আকৌ একেবাৰে ভাল খাবলৈ আনি দিয়ে কি খাব ক কি ভাল লাগে ক আৰে কালি মৰিবলৈ আছে মই ফাঁসি দিবলৈ আছে আজি কি ভাল লাগে কি খাবে কোনে ক'ব পাৰিব কেনেকুৱা সিচুৱেশ্যন থাকে Same situation.
যীশু খ্ৰীষ্ট পৃথিৱীলৈ অহাৰ আগতে তেওঁক জনাই দিয়া গৈছিলে তুমি মানুহ ৰূপ ধাৰণ কৰিবা, তোমাৰ এনেকুৱা হ'ব, তুমি এনেকুৱা চব তোমাৰ হ'ব, ইভেন তোমাক মানুহে লাজ দিব, মানুহে তোমাৰ গাত থু পেলাব, মানুহে তোমাক মাৰিব, থাপৰ মাৰিব, তোমাক চাবুক দি মাৰিব, গোটেই গা তেজ হ'ব, ইমানতে সন্তুষ্ট নহব, তোমাক ক্ৰছত ওলমাই দিব, তাত তুমি থাকিবা, তাৰ পিছত মৃত্যু হ'ব, 3 দিন কবৰত থাকিবা, তাৰ পিছতে তোমাক জীয়াই তোলা হ'ব। গোটেইখিনি হিষ্ট্ৰী কৈ দিয়া গৈছিলে যীশু খ্ৰীষ্টক। কিন্তু তথাপিও আপোনাক আৰু আমাক ইমান মৰম কৰিলে, আপোনাক আৰু আমাক ইমান ভাল পায়, আপোনাক আৰু আমাক ইমান প্ৰেম কৰে। That's why he called the God of love. He is love. God himself is love. You cannot separate love from God. আপুনি ঈশ্বৰক প্ৰেমৰ পৰা পৃথক কৰিব নোৱাৰে। যদি আপুনি ঈশ্বৰক প্ৰেমৰ পৰা পৃথক কৰে তেনেহলে ঈশ্বৰ নহব। ইমান ভাল পায়, নিজকে ইমান নম্ৰ কৰিলে, পৃথিৱীলৈ নামি আহিলে, ক্ৰুচত মৃত্যুবৰণ কৰিলে, মূৰত কাঁইটৰ কীৰ্তি লগাবৰ কাৰণে দিলে, সকলোবিলাক সহ্য কৰিলে, 3 দিন কবৰত থাকিলে, 3 দিনৰ পিছত জি উঠিলে। সেয়ে আজি আমি খ্ৰীষ্টমাছ চেলিব্ৰেট কৰি আছো। সেয়ে আমি আজি খ্ৰীষ্টমাছৰ দিনটো পালন কৰি আছো। আজি প্ৰি খ্ৰীষ্টমাছ, এইকাৰণে খ্ৰীষ্টমাছ হবলৈ দেৰি আছে 25 তাৰিখলৈকে, কিন্তু আমি আজি চেলিব্ৰেট কৰিছো এইকাৰণে যাতে আমি প্ৰিপেয়াৰ হওঁ। দ্য ৰিজন for this season is that is love. The reason of this season is love. ভাই ভনীসকল, আমি শেষ কৰিব কাৰণে গৈ আছো। এতিয়া আমি কি কৰিব লাগে? Now what we have to do? যীশু খ্ৰীষ্টক আমি চিনি পালো, তেওঁ আমাৰ কাৰণে মৰিলে, তেওঁ আমাৰ কাৰণে দুখ ভোগ কৰিলে, এতিয়া আমাৰ কাৰণে তেওঁ কি কৰিব লাগে? আইজায়া chapter 60 যদি আমি পঢ়ো, যিশয়া 60 অধ্যায় 1 পৰা যদি আমি পাঠ কৰি যাওঁ 3 পদলৈকে, Arise, shine, for your light has come. উঠা, পোহৰ দিয়া, দীপ্তি দিয়া, কিয় তোমাৰ পোহৰ প্ৰকাশিত হ'ল। ইমান দিনে অন্ধকাৰ আছিলে, অন্ধকাৰ আৰু পোহৰ। অন্ধকাৰ মানে হৈছে শয়তানৰ বন্ধনত থকা। এতিয়া যীশু খ্ৰীষ্টৰ যোগেদি আমি পোহৰ, এইটোৱে ভাল আছে। গতিকে ইমান দিন আমি অন্ধকাৰত আছো। আমি অলপ আগতে শ্ৰীমতীয়ে ক'লে যে আনিব নাযাওঁ, ভাত দাইল আলু পিটিকা খাই ভাবিছিলো যে এইটো বহুত ভাল, টেষ্টি। ভাত বনাও, আলু পিটিকা ভাজি, এইটোৱে টেষ্টি, এইটোতে বহুত ভাল বুলি ভাবি আছিলো। এইটোৱে বনাব জানিলে ভাল। বিয়া পতাৰ পিছত শ্ৰীমতীয়ে সুন্দৰ সুন্দৰ মাংস, সুন্দৰ সুন্দৰ মাছ, সুন্দৰ সুন্দৰ শাক পাচলি বনাই, বেলেগ বেলেগ বস্তু খুৱাই, ছোৱালীয়ে সুন্দৰ সুন্দৰ ডিছ বিলাক বনাই খুৱাই। আৰে ক'ত আছিলো মই? এইটো খাবলৈ, এইটোতো ইয়াত কিছুমান এইবিলাকে ভাল। যেতিয়ালৈকে ভালটো টেষ্ট নকৰিম তেতিয়াহ'লে বেয়াটো আৰু ভালটোৰ মাজত ডিফাৰেঞ্চ কেনেকে গম পাম? সেইকাৰণে বাইবেলত কৈছে, মই এইটো বহুত ভাল পাওঁ, যোৱাবাৰো কৈছিলো, আপোনালোকে জানিব, মোৰ প্ৰায় বাক্যত আছে, টেষ্ট এণ্ড সি দ্য লৰ্ড ইজ গুড। चख के देखो कि परमेश्वर भला है। टेस्ट करके देखो, टेस्ट কৰি চাবৰ কাৰণে। আমি এনেকুৱা যুগৰ মানুহ। কালি পৰহি ইয়াতে মাৰ্কেটত গৈছিলো, এজনী ভনীয়ে ক'লে, মই ক'লো গা হাত বিলাক ফাটা হৈছে, কিবা তেল এটা দিয়া। আপুনি তেল লগাব নেকি? আপুনি ভেচলিন লগাওক, আপুনি এইটো ক্ৰীম লগাওক, আপুনি এইটো ক্ৰীম লগাওক। মই তাইৰ মুখলৈ চালো। পুৰণা স্কুলত, আই এম অল্ড স্কুল পাৰ্চন। তেওঁ ভলজনী বহুত হাঁহিলে, বুজি নাপালে। অল্ড স্কুল যে এটা ফ্ৰেজ হয়, তাই নাজানে বেচেৰা। অল্ড স্কুল পাৰ্চন বুলি খুব হাঁহিলে। লাষ্টত মই তেলটো ললো, তাৰপিছত ক'লে আপুনি নতুন স্কুলত পঢ়ি পিনে কিবা এটা লওক না, নতুন স্কুলত পঢ়ি কিবা এটা লওক। তো আমি এনেকুৱা দিনৰ মানুহ, গছৰ পৰা জলফাই পিটিকি আনি, চিঙি আনি পিটিকি তাতে নিমখ দি জলকীয়া দি খোৱা মানুহ। আজিকালি দৰে নহয়, তেনেকুৱা খোৱা মানুহ হয়। গছত উঠি যাওঁ, কঁঠাল গছত উঠি এটা কঁঠাল অকলে খাইছিলো আগতে। এনেকুৱা যুগৰ মানুহ, ইমান পুৰণাও নহয়, বুঢ়াও নহয়। আমি খাইছিলো, অনুভৱ আমি এনজয় কৰিছো। আজি আমি ইয়াতে আহি কণ্টিনেণ্টেল ডিছ, চাইনিজ ডিছ বা কোৰিয়ান ডিছ বা কিবা কিবি খাওঁ। আজিকালি অৱশ্যে নোখোৱা নহয়, খাইছো, কিন্তু টেষ্ট কৰো না। তো ইয়াতে কৈছে, টেষ্ট এণ্ড সি দ্য লৰ্ড ইজ গুড, চখ কে দেখো কি পৰমেশ্বৰ ভলা হে। Now what you have to do? Arise and shine. You are hearing the word of God, lots of words in your life, but you are still the same. Still same. I just want to say you are the unfortunate person. If you are the same person as you were before, then you are the unfortunate person. শুনি আছে কেতিয়াও পৰিৱৰ্তন হোৱা নাই, তেতিয়াহ'লে আপুনি আটাইতকৈ দুৰ্ভগীয়া মানুহ। বাইবেলত কৈছে, যি মাটি
Hebrew chapter 6 পঢ়িব আপোনালোকে Hebrew 6 অধ্যায় যিটো মাটি লেণ্ড পানী পৰি আছে বৰষুণ দি আছে বৰষুণ পৰি আছে ভাল গছ ওলাব লাগে নোলাই পিনে কি ওলাইছে কাটা গছ কাঁইট গছ ওলাইছে সেই মাটিটো কি আছে কাৰ্সড লেণ্ড এটো মাটিটো ভাল নহয় ইয়াত ভাল গছ নোলাই ইয়াতে খালি কাঁইট বিলাকে ওলাই থাকে কিন্তু যি মাটিটো বৰষুণ পৰাৰ পিছত ভাল গুটি ভাল গছ ওলাই এটো ব্লেসড লেণ্ড আশীৰ্বাদ পোৱা Now it is your choice whether you are a cursed land or you are a blessed land. ঈশ্বৰৰ বাক্য পানী হিচাপে আমি পাই আছো আপুনি মই পাই আছো কিন্তু আপুনি এতিয়া আশীৰ্বাদ থকা পথাৰ নে আপুনি হাও থকা পথাৰ কিছুমান পথাৰ আছে কেতিয়াও খেতি ভালে নহয় যিমান গোবৰ দিলো যিমান সাৰ দিলো খেতি ভাল নহয় মানুহে এৰি দিয়ে এইটো আপুনি ঈশ্বৰৰ বাক্য পোৱাৰ পিছতো যদি একেই হৈ আছে সেইকাৰণে কৈছে arise and shine, for your light has come. The glory of the Lord rises upon you. Glory of the Lord, ঈশ্বৰৰ মহিমা তোমাৰ ওপৰত প্ৰকাশিত হৈছে সেইকাৰণে তুমি এতিয়া উঠিব লাগে পোহৰ দিব লাগে praise the Lord আপুনি আজি পোহৰ দিব লাগে মানে কি মই অন্ধকাৰৰ পৰা ওলাই আহি প্ৰভুৰ ওচৰলৈ আহিছো shall we stand together আমি সকলোৱে থিয় হ'ম আৰু প্ৰাৰ্থনা কৰি আছো যিসকল অনলাইনত আছে মই এতিয়া আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম আকৌ এবাৰ মই আপোনাক অনুৰোধ জনাই আছো যিসকলে হোৱাটছএপত আমালৈ নিজৰ ৰিকুৱেষ্ট পঠিয়ালে মই ইন্ডিভিজুৱেলি ৰীনা ইন্ডিভিজুৱেলি আপোনালোকৰ হৈ প্ৰাৰ্থনা কৰিব আৰু ভয়েস মেছেজত আপোনালোকক জনাই দিব গতিকে আপোনালোকে নিৰাশ নহব আমি আজি কম্বাইন প্ৰেয়াৰ কৰিছো আপোনালোকৰ বাবে ইয়াত উপস্থিত থকা সকলোৰে বাবে ৰোগীসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিম আৰু যেতিয়া ঈশ্বৰে সময় দিব আমি অহা শুক্ৰবাৰ আকৌ লগ পাম তেতিয়ালৈকে আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি থাকিম ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব তেল আৰু পানী আপোনালোকে নিজৰ নিজৰ স্থানত ৰাখিব এতিয়া এই তেল পানী অভিষেকৰ বাবে আমি প্ৰাৰ্থনা কৰিম আমি এতিয়া আপোনালোকৰ সকলোৰে বাবে প্ৰাৰ্থনা কৰিব কাৰণে গৈ আছো Prabhu moi ইয়াত আছো স্তুতি কৰো মই তোমাক অনুৰোধ কৰো আহা মোৰ হৃদয়লৈ আকৌ এবাৰ কওঁ Prabhu মই ইয়াত আছো স্তুতি কৰো মই তোমাক অনুৰোধ কৰো আহা মোৰ হৃদয়লৈ Atma, Pavitra Atma, Tumalo, Bansaya. Sabay ko lagi gaw, hallelujah. Atma, Pavitra Atma, Tumalo, Bansaya. Hallelujah, praise the Lord, hallelujah. Thank you, Jesus. Prabhu তোমাক ধন্যবাদ দিছো পবিত্ৰ ঈশ্বৰ পিতা মই তোমাক ধন্যবাদ দি আছো পিতা সুন্দৰ সময় তুমি আমাক দিয়াৰ কাৰণে এই আমাৰ তোমাৰ ওচৰত আমি চাপি আহিছো প্ৰভু হালেলুয়া ইয়াত আপোনালোকে আছে এইখিনি সময়ত অনলাইনতো ভাই ভনীসকল উপস্থিত আছে আমি এইখিনি সময়ত প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো আমাৰ প্ৰত্যেকজন বিশ্বাসী ভাই ভনীসকলৰ বাবে আমাৰ প্ৰত্যেকৰ ইয়াতে উপস্থিত থকা প্ৰত্যেকজনৰ বাবে আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো আপোনালোকে নিজৰ নিজৰ স্থানত ঈশ্বৰৰ ওচৰত ক্ষমা খুজক আজি যীশু খ্ৰীষ্ট পৃথিৱীলৈ অহাৰ যিটো উদ্দেশ্য যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ অহাৰ যিটো কাৰণ আমি গম পাইছো যে তেওঁ পাপ অনুভৱৰ কাৰণে শয়তানৰ কাৰ্যবিলাক নষ্ট কৰিবৰ কাৰণে এই পৃথিৱীলৈ তেওঁ আহিছিলে এই সময়ত আমি এই বাক্য অনুসৰি আপুনি যদি এতিয়াও শয়তানৰ কাৰ্য সমৰ্থন কৰি আছে ডেভিলৰ কাৰ্য দুষ্ট আত্মা কাৰ্য যদি আপোনাৰ জীৱনত হ'বলৈ দি আছে তেনেহ'লে আপুনি
জনী আজি এইখিনি সময়ত সেই দুষ্ট আত্মাৰ হাতৰ পৰা মুক্তি পাব লাগে। মই প্ৰাৰ্থনা কৰিব কাৰণে কৈ আছো, আপুনি নিজৰ নিজৰ স্থানত বেয়া বস্তু, বেয়া কাৰ্য, বেয়া চিন্তা, বেয়া ভাৱনা, যিমান আপোনাৰ জীৱনত বেয়াটো আছে, বেয়াৰ পৰা আপুনি মুক্ত হওক। ৰিলিজ কৰক নিজকে, প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত ক্ষমা খুজক, চকু পানী পেলাই। তেওঁ আপোনাক কৈছে ৰাইজ এণ্ড চাইন, আপুনি উঠিব লাগিব আৰু আপুনি পোহৰ দিব লাগিব। হালেলুয়া। আৰু এই পোহৰ হৈছে যীশু খ্ৰীষ্টৰ পোহৰ। এই সময়ত মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম। যিমান ভাই ভনীসকল অনলাইনত আছে, নিজৰ নিজৰ স্থানতে আপোনালোকে প্ৰাৰ্থনা আৰম্ভ কৰক। যিসকল ইয়াতে অফলাইনত আছে, নিজৰ নিজৰ স্থানত আপোনালোকে প্ৰাৰ্থনা আৰম্ভ কৰক। হালেলুয়া। পবিত্ৰ ঈশ্বৰ, মই প্ৰাৰ্থনা কৰোঁ এইখিনি সময়ত তোমাৰ তেজেৰে আমাৰ প্ৰত্যেকজনৰ পাপ অপৰাধ বিলাক ক্ষমা কৰি দিবা। যিমান ভাই ভনী আজি আমি ইয়াতে উপস্থিত আছো, প্ৰত্যেকৰ পাপ বিলাক, অনলাইনত থকা যিমান ভাই ভনী আছে, তেওঁলোকৰ প্ৰত্যেকৰ পাপ অপৰাধ বিলাক তোমাৰ পবিত্ৰ তেজেৰে ধুই দিয়া, ঘচি আৰু পবিত্ৰ কৰা। যিমান দুষ্ট আত্মাবিলাকে কাম কৰি আছে আমাৰ প্ৰত্যেকৰ জীৱনত, শয়তান আত্মাবিলাকে কাম কৰি আছে, প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আজ্ঞা দিছো, শয়তানী আত্মাবিলাক আমাৰ প্ৰত্যেকৰ জীৱনৰ পৰা, যিমান ভাই ভনীসকল ইয়াতে উপস্থিত আছে, যিমান ভাই ভনীসকল আজি ইয়াতে এইটো যি অনলাইনত আছে, প্ৰত্যেকৰ জীৱনৰ পৰা, এই ভিডিঅ' যিমানে চাই আছে, এই ভিডিঅ' যিমান এইটো ইউটিউবত চাই আছে, প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামেৰে। শিয়াৰা লাবা ৰাবা শিখা ৰাবা, ৰিবা শিৱা ৰাবা ৰাবা, যাৰ ঘৰত অশান্তি বিলাক আছে, যিমান বেমাৰ আজাৰ বিলাক আছে, যিমান শয়তান আত্মাই কাম কৰি আছে, প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে প্ৰত্যেকৰ জীৱনৰ পৰা সেই আমাক ওলাই যাবৰ কাৰণে আজ্ঞা দিছো। যিমান ভাই ভনীসকল আজি ইয়াতে আজি তেওঁলোকে নিজৰ নিজৰ প্ৰাৰ্থনা ৰিকুৱেষ্ট বিলাক পঠাইছে, তেওঁলোকৰ জীৱনৰ পৰা দুষ্ট আত্মাবিলাকক ওলাই যাবৰ কাৰণে আজ্ঞা দিছো। তেওঁলোকৰ জীৱনৰ পৰা এতিয়া ওলাই যা। শিয়াৰা লাবা ৰাবা, হে দুষ্ট আত্মাবিলাক, অভাৱ অভিযোগ, দুখ কষ্ট সমস্যা অনা শয়তান আত্মাবিলাক প্ৰত্যেকজন ভাই ভনী জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো। যিমান তেওঁলোকৰ কঁকালৰ বিষ, ডায়েবেটিছ বেমাৰ, তেওঁলোকৰ হাই প্ৰেচাৰ, তেওঁলোকৰ যিমান শৰীৰৰ বেমাৰ বিলাক আছে, তেওঁলোকৰ ল'ৰা ছোৱালী হবলৈ নিদিয়া, হাজবেণ্ড বিলাকে বেয়া বস্তু খোৱা, বেয়া ৰাস্তা যোৱা, ৱাইফ বিলাক ঘৰলৈ গৈ ঘূৰি নহা, এনেকুৱা যিমান তেওঁলোকৰ অশান্তি বিলাক আছে, প্ৰভু যীশুৰ নামত ল'ৰা ছোৱালী খোজ কাঢ়িবৰ কাৰণে নিদিয়া, তেওঁলোকৰ জীৱন পেচা পায়খানা বিলাক ৰেগুলাৰলি হ'ব নিদিয়া, এনে সকলো দুষ্ট আত্মাক মই খেদাই আছো প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে। হালেলুয়া। পিতা প্ৰভু ধন্যবাদ দিছো, পিতৃ ঈশ্বৰ, তোমাৰ মহিমা প্ৰশংসা ধন্যবাদ কৰো প্ৰভু, তোমাৰ উপস্থিতিৰ কাৰণে ধন্যবাদ দিওঁ। হালেলুয়া। পবিত্ৰ আত্মা তুমি আহা, প্ৰত্যেকৰ জীৱনৰ কাৰণে পবিত্ৰ আত্মা তুমি কাম কৰা, আমাৰ প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি কাম কৰা, পবিত্ৰ আত্মা তুমি নামি আহা, পবিত্ৰ আত্মা তুমি কাম কৰা, পবিত্ৰ আত্মা প্ৰত্যেকৰ জীৱনত প্ৰভু তোমাৰ শান্তি, প্ৰভু তোমাৰ অনুগ্ৰহ, প্ৰভু তোমাৰ আশীৰ্বাদ কাম কৰিবৰ কাৰণে দিয়া। Fill the Holy Spirit, fill the Holy Spirit, fill the Holy Spirit. শিয়ালা বারাবারিবে, হালেলুয়া। পবিত্ৰ আত্মা তুমি কাম কৰা, পবিত্ৰ আত্মা তুমি নামি আহা, প্ৰত্যেকৰ জীৱনত পবিত্ৰ আত্মা তুমি কাম কৰা, পবিত্ৰ আত্মা তুমি কাম কৰা। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। থ্যাংক ইউ জিসাস, থ্যাংক ইউ জিসাস, থ্যাংক ইউ হলি স্পিৰিট। আজি বিশেষ সময় আমি পালো, আজি বিশেষ বাক্য আলোচনা কৰিব পাৰিলো, সুন্দৰ স্তুতি গীত আমি গাব পাৰিলো, তাৰ বাবে ধন্যবাদ দিওঁ। এই সময়ত প্ৰভু তোমাৰ সন্তানসকলৰ জীৱনত তুমি কাম কৰা, প্ৰত্যেকৰ জীৱনত তোমাৰ অনুগ্ৰহ আহিব দিয়া। ইয়াত যিমান ভাই ভনী উপস্থিত আছে প্ৰভু, তেওঁলোকৰ প্ৰত্যেকৰ ওপৰত আমাৰ গেষ্ট ফেলোশ্বিপৰ প্ৰত্যেকজন সদস্যৰ ওপৰত আশীৰ্বাদ কৰিবা। যিবিলাক আহিব পাৰিলে প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি কাম কৰা, যিসকলে আহিব পৰা নাই তেওঁলোকৰ জীৱনত তুমি কাম কৰিবা। পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছো পিতা, অনলাইনত থকা যিমান ভাই ভনী আছে পুনৰবাৰ তেওঁলোকৰ হৈ মই পাপ ক্ষমা বিচাৰিছো প্ৰভু। কিছুমান হয়তো ওলাই গ'ল, কিছুমান হয়তো অনলাইন আছে, কিছুমান হয়তো বাবু তেওঁলোকে কমেণ্টছ কৰা নাই, যাৰ নাম আমি জানিব পৰা নাই, তুমি প্ৰত্যেকৰ পাপ অপৰাধ বিলাক ক্ষমা কৰি দিয়া। যিমান দুষ্ট আত্মাবিলাক আছে এই ভাই ভনী প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো। শয়তানী আত্মাবিলাক এতিয়া এৰি দে। যিমান ভাই ভনীসকল অনলাইনত আছে প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা কৰো পিতা। অজয় ৰাভা প্ৰভু, তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া পিতা। পদমী পল্লৱীৰ ওপৰত তুমি আশীৰ্বাদ কৰা, হিমাদ্ৰী ৰাভা চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা, ৰেবিকা ৰাভাৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিবা। চিষ্টাৰ আখৈৰ ওপৰত তোমাৰ আশীৰ্বাদ, তেওঁৰ ফেমিলিৰ ওপৰত আশীৰ্বাদ কৰা। ববলী বৰা ব্ৰাদাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা, ৰাণু বৰা চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰিবা। গীতাঞ্জলি শইকীয়া, চিম্পী গগৈ প্ৰভু, তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা। চিম্পী গগৈ জীৱনত যিমান সমস্যাবিলাক আছে, গীতাঞ্জলি শইকীয়া চিষ্টাৰ যিমান সমস্যাবিলাক আছে সকলোবিলাক প্ৰভু দূৰ হ'বলৈ দিয়া। দীপাক্ষী চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা, দীপাক্ষী
মানসী বৰুৱা চিষ্টাৰৰ জীৱনত যি শয়তানে বাধা দিছে সকলোবিলাক আঁতৰাই তেওঁলোকৰ ঘৰত শান্তি দান কৰা। ইলা বৰগোহাঁই চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা। আপু জোনাক তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা। লগতে ভিক্ষা ওপৰত তুমি আশীৰ্বাদ কৰা। বিশ্বজিৎ বড়ো প্ৰভু ব্ৰাদাৰক তুমি কমপ্লিট হিলিং দিয়া। ভৰি নাৰ্ভৰ প্ৰব্লেম বিলাক সুস্থ হবলৈ দিয়া। হাৰ্টৰ প্ৰব্লেম বিলাক সুস্থ হবলৈ দিয়া। ৰেখা লিমজা শইকীয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰা। ভৱেশ বৰকাকতি ডাঙৰীয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰা। তেওঁ ৱাইফক কমপ্লিট হিলিং দিয়া। তেওঁ সম্পূৰ্ণ সুস্থ হবৰ কাৰণে ডাক্তৰ কবিৰাজে যি বেমাৰ ভাল কৰিব নোৱাৰে প্ৰভু তুমি সেই বেমাৰ বিলাক লোৱা। আৰু ভৱেশ বৰকাকতি ডাঙৰীয়া ৱাইফক তুমি কমপ্লিট হিলিং কৰি দিয়া। মল্লিকা শৰ্মা চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা। গীতাঞ্জলি পাটকিৰিৰ ওপৰত আশীৰ্বাদ কৰা। চলুমণি ভূঞা চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা। এলিজাবেথ চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা। ফুৰপা লামৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া। মনোজ দাস অনন্ত কুমাৰ সোণাৰ লগতে আপিলা চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা। ৰাজা প্ৰেগুৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা। মৃগেন পাঠকৰ ওপৰত তুমি আশীৰ্বাদ কৰা। চিষ্টাৰ লিকটংলাৰ ওপৰত তুমি আশীৰ্বাদ কৰা। নিবেদিতা চমুৱা চিষ্টাৰক তুমি আশীৰ্বাদ কৰি দিয়া। চুলুমণি ভূঞা পাৰুল ভট্টাচাৰ্য প্ৰভু তেওঁলোকক আশীৰ্বাদ কৰি দিবা। টুনটুন বৰা স্বপ্না বৰা শালিনী সন্দিকৈ জুৱেল বচম তেওঁক আশীৰ্বাদ কৰা। জুৱেল বচমৰ যি ল'ৰা আৰু প্ৰভু তেওঁ মাকৰ যি বসন্ত দেখা দিছে প্ৰভু তুমি সুস্থতা কৰি দিয়া পিতা ঈশ্বৰ। ৰুমি বৰুৱা ওপৰত আশীৰ্বাদ কৰা। উৎপল শইকীয়া ওপৰত আশীৰ্বাদ কৰা। জ্যোৎস্না মাৰাক ৰাভাৰ ওপৰত আশীৰ্বাদ কৰা। টাইম নিম্পু টানাৰ ওপৰত তুমি আশীৰ্বাদ কৰা। পুষ্পাঞ্জলি দেৱীৰ ওপৰত আশীৰ্বাদ কৰা। মনোজ ৰাজৰ ওপৰত আশীৰ্বাদ কৰা। লগতে প্ৰভু দিছো মীনা দৈমাৰী চিষ্টাৰ প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা। তেওঁলোকে যি তেল আৰু পানী ৰাখিছে প্ৰভু তেওঁলোকৰ লগত হালেলুয়া এই তেল আৰু পানীৰ ওপৰত তুমি ব্লেছিং কৰিবা পৃথিৱী। সেই তেল আৰু পানী পৃথিৱীৰ বস্তু হয় কিন্তু প্ৰভু সেই তেল আৰু পানীৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা। বিশ্বাস তোমাৰ পবিত্ৰ তেজ হবলৈ দিয়া। কালবাৰীত বোৱাই দিয়া পবিত্ৰ তেজ টোপাটোপে আহি তেওঁলোকে হাতত ৰখা এই তেল আৰু পানীত পৰিব দিয়া। বিশ্বাস কৰি তেল আৰু পানী যেতিয়া ব্যৱহাৰ কৰিব তাৰ যোগেদি তেওঁলোকে বেমাৰৰ পৰা মুক্তি পাব। ভূত প্ৰেত যাদু মন্ত্ৰৰ মুক্তি পাব। তেওঁলোকৰ জীৱনত ডাঙৰ কাম হব। তুমি তেনে আশীৰ্বাদ দান কৰিবা পিতা। যে বিশ্বাসেৰে তেওঁলোকে প্ৰত্যেকেই প্ৰভু এইখিনি সময়লৈকে এই প্ৰগ্ৰামত জইন কৰি উপস্থিত থাকিলে প্ৰত্যেকজনকে তুমি আশীৰ্বাদ কৰিবা প্ৰভু। মই তেওঁলোকক প্ৰত্যেকজনকে ইয়াত উপস্থিত থকা প্ৰত্যেকজনকে অনলাইনত থকা প্ৰত্যেকজনকে তোমাৰ মৰমে সমৰ্পণ কৰি এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা দয়ালু প্ৰভু যীশু খ্ৰীষ্টৰ নামত জনাইছো। আমেন। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। থ্যাংক ইউ।